Hello, so welcome to my YouTube channel Jan MDS আৰু আজি মানে ভিডিওটো এনেকুৱা ধামাকাদাৰ হ'ব গৈ আছে আজি সকলোকে নতুন বছৰ হিয়া ভৰা শুভেচ্ছা আৰু বহুত বহুত মৰম যাচিলো আৰু আজি মানে গৈ আছো আৰু আমি এতিয়া মোৰ লগত বেহেন সেনা আছে তো বাইদেউ আছে তাৰপিছত ভন্টি আছে আমি এতিয়া অলপ নতুন বছৰ বুলি অলপ মন্দিৰত যাওঁ ইয়া বাইদেউ আছে আৰু ইফালে ভন্টি ওলাই গৈছে অলপ হাই বুলি কোৱা হাই বুলি কৈ দিয়া এবাৰ আৰে হেপী নিউ ইয়াৰ বুলি কৈ দিয়া হেপী নিউ ইয়াৰ আৰু ইফালে বাইদেউ আছে নাই নাই ইয়াতে আৰু ইফালে বাইদেউ আছে আৰু আমাৰ বাইদেউ আৰু এতিয়া আমি যাম মন্দিৰত অলপ তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ দোস্ত এতিয়া এয়া মোৰ ভণ্টি আৰু বাইদেউ ইহঁতৰ লগত পূৰা গৈ আছোঁ মানে এতিয়া ইফালে আমি গাড়ী লৈ আহিছিলোঁ আৰু গাড়ীখন ইফালে পাৰ্কিঙত আছিলে আৰু এতিয়া আমি গৈ আছোঁ আৰু এতিয়া আমি চাকি ল'ব আহিছোঁ বাইদেউ এতিয়া চাকি আমাৰ চাৰিজন আহিছোঁ আমি চাকি লৈ আছোঁ এতিয়া চাকি দিলে আৰু বাইদেৱে পইচা দি আছে কেইটকা 80 টকা দি দে মই দি আছোঁ আৰু এতিয়া ইয়াত বাইদেৱে পইচা দিলে মানে আজি আৰু নিউ ইয়াৰ বুলি আৰু বাইদেউক অলপ পইচা চইচা ভৰাই দিওঁ আমি মানে হেৰি নকৰোঁ আৰু এইখন হৈছে আপোনাৰ গেটখন আৰু এতিয়া আমি গেটৰ ভিতৰদি সোমাই গৈ আছোঁ আৰু এইখন হৈছে নাগশংকৰ মন্দিৰ আৰু এতিয়া আমি গেটৰ ভিতৰদি সোমাই গৈ আছোঁ এতিয়া ডাইৰেক্ট আমি ক'ত যাম এতিয়া আমি মন্দিৰ ন তো মন্দিৰলৈ যাম আৰু এতিয়া মন্দিৰত চাকি তাকি জ্বলাম এয়া চাকি লৈ আহিছোঁ আৰু এয়া আপোনালোকে দেখিছে আজি মন্দিৰত কিমান মানুহ আছে আৰু চাৰিওচাইডে মানুহে মানুহ আৰু আৰু কি খবৰ হেপী নিউ ইয়াৰ চেম টু ইউ তো দোস্ত এটাক লগ পাই গৈছিলোঁ অলপ শুভেচ্ছা জনাই দিলোঁ আৰু এতিয়া আমি চাকি জ্বলাই ভিতৰলৈ সোমাই যাম বোলে ভিতৰলৈ সোমাই যাওঁ মন্দিৰৰ ভিতৰত সোমাই আহিলোঁ আৰু ইয়াত আপোনাৰ চাকি তাকি ইয়াত জ্বলাব দিয়া নাই বাহিৰত চাকি জ্বলাব দিছে আৰু এতিয়া অলপ ভিতৰত সোমাই দেখিছে কিমান মানুহ এতিয়া যদি ইয়াত লাইন লৈ যাওঁ এঘণ্টামান ৰখি যাব লাগিব তো অলপ ৱেইট কৰি দিছোঁ অলপ কমক তেতিয়া আগলৈ যাম আৰু মই এতিয়া তলত নামি গৈছোঁ ইয়াত আপোনাৰ মন্দিৰৰ ভিতৰতো এটা পুখুৰী আছে আৰু এইটো হ'ল পুখুৰী ইয়াতো কাছ আছে আৰু ইয়াতকৈ ডাঙৰ ডাঙৰ পুখুৰী আপোনাৰ মন্দিৰৰ বাহিৰত আছে মই দেখুৱাম আপোনালোকক আৰু অলপ ইয়াত আমি অলপ দৰ্শন কৰি লওঁ চাকি তাকি জ্বলাওঁ এইটো আছিলে আপোনাৰ আগৰ যোনটো পুৰণা মণ্ডপ আৰু ইয়াতে আগত চাকি তাকি জ্বলা হৈছিলে আৰু এতিয়া ইয়াত চাকি তাকি জ্বলাব নিদিয়ে আৰু এতিয়া চাকি জ্বলা এইটো আপোনাৰ বাহিৰত কৰি দিছে অলপ দেখাই দিছোঁ আপোনালোকক এইখিনি যিখিনি আপুনি এইখিনি বাহিৰত কৰি দিছে চাকি জ্বলোৱাটো আৰু এতিয়া ভিতৰত দিয়া নাই আৰু ইয়াত চাকি জ্বলা হয়তো ইয়াত থৈছে আৰু এতিয়া আমি চাকি জ্বলাম বাইদেউলে চাকি জ্বলাব আৰু চাৰিজনে চাৰিঘৰ চাকি জ্বলাম হা ধুনীয়াকৈ জ্বলাব আৰু ধুনীয়াকৈ হেৰি কৰিবা যেন গোটেই বছৰটো ভালকৈ পাৰ হওক দেখিছে পিছফালে কিমান মানুহ বহুত ভাল লাগিছে আজি মন্দিৰলৈ আহি কিনে নাগশংকৰ মন্দিৰলৈ আহি পেলাই এটা গাড়ী আহিছে ন এটা চলাই গাড়ী জ্বলি গৈছে চাকি তাকি জ্বলা হৈ গ'ল আৰু এতিয়া আমি পুখুৰীখিনি অলপ ঘূৰিব যাওঁ আৰু আপোনালোকক কাছখিনি দেখুৱাওঁ আৰু ইয়াত আহিলেতো কাছ যদি নাচাওঁ ভাল নহ'ব কথাটো এতিয়া আমি কাছ চাম আৰু অলপ ছাইডটো ঘূৰিম বহুত ধুনীয়া প্লেচ হয় আৰু অলপ মই ইটো ছাইডৰ পৰা মন্দিৰৰ ভিউটো অলপ দেখাই দিওঁ এইটো মন্দিৰ আৰু অলপ এতিয়া পুখুৰী
আৰু এতিয়া মই এয়া অলপ নামি যাওঁ তললৈ আৰু তলত কাছখিনি আছে পুখুৰীটো মই দেখাই দিওঁ অলপ আপোনালোকক আৰু এয়া দেখিছে কাছ আৰু নাগশংকৰ মন্দিৰৰ আপোনাৰ যোনটো হেৰি আৰু ইয়াত কাছৰ কাৰণে বহুত মানুহ আহে চাবলৈ কাছ আৰু কাছ চব জেগাত আপুনি বিচাৰি নাপায় আজিকালি আৰু বহুত জেগাত দেখিব পোৱা নাযায় কথাটো এনেকুৱা গ'ল এতিয়া কাছ দেখুৱাইলোঁ কাছ দেখুৱাৰ পিছত অলপ চাইডে চাইডে নগৈ ভাল নালাগিব আৰু এতিয়া চাইডে চাইডে ঘূৰি আছোঁ এই ছাগলী চাইড ছাগলীয়ে ৰাস্তাহে বহুত ডিষ্টাৰ্ব দি দিছে আৰু এতিয়া অলপ চাইডে চাইডে ঘূৰি আছোঁ আৰু দেখিছোঁ কিমান মানুহ আজি বহুত ভাল লাগিছে ইয়াত আহি এয়া মোৰ লগৰ বন্ধু এজন পাই গ'লোঁ ৰমেন হেপী নিউ ইয়াৰ এই কি খবৰ হেপী নিউ ইয়াৰ মোৰ ভাল ওই দূৰ পাহাৰ গোলাপী দেখিবলৈ শুনি খলা বোমা ওচৰৰ পৰা হে মৰম দিছো গুজাৰি লৈ একো নকবি ভিতৰ সকলো অসমবাসীৰ ৰাইজলৈ মোৰ পুনৰ ইউটিউব চেনেলৰ তৰফৰ পৰা হেপী নিউ ইয়াৰ আৰু বহুত বহুত মৰম আৰু অকণমান মৰম যাচিলোঁ আৰু আপোনালোকে মোক যাচিব আৰু এয়া মোৰ ভণ্টি এয়া চব ভণ্টি আৰু এয়া বাইদেউ আছে এইফালে বাইদেউ হ'ব দিয়া বাইদেউ কৈ দিয়া হেপী নিউ ইয়াৰ বোলে আজি ভিডিঅ'টো ইমানেই আছিলে আৰু লগ পাম এটা অন্য নতুন ভিডিঅ'ত বলক যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো